সকলোকে মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু প্ৰথমৰ পৰা সকলোকে চাই থাকক। ঘৰৰ পৰা খৰৰ গন্তব্যস্থান পালোহি। আজি ভিডিঅ'টো ওলাই আহিছোঁ আপোনালোকে আৰম্ভণিৰ পৰা সকলোকে আজি মনটো ভালো লাগি আছে, অলপ অলপ বেয়াও লাগি আছে এটা কথাত, কিয়নো আজি মই মোৰ কলেজীয়া জীৱন অতিবাহিত কৰা মোৰ মহাবিদ্যালয়খনলৈ বুলি বিভাগৰ ভিতৰত মই প্ৰৱেশ কৰিলোহি। মিটিং আৰম্ভ হৈছিলেই আমি সময়তে। অসমীয়া বিভাগৰ ছাত্ৰীসকলৰ দ্বাৰা এটি সংগীতৰ দ্বাৰা অনুষ্ঠানটি আৰম্ভ কৰা হয়। অনুষ্ঠান দীঘলীয়া হ'ব পাৰে, গতিকে সুযোগ নাপাবও পাৰোঁ। সেইকাৰণে ইয়াৰ পৰা আচলতে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ছাত্ৰ ছাত্ৰী আচলতে আমাৰ মই আগতেও কৈছোঁ যে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লাগে আচলতে খুব বেছি গৌৰৱ অনুভৱ কৰোঁ। এইকাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অতি ওচৰৰ পৰা পাইছোঁ। যিহেতু অনুষ্ঠানটিত আমাৰ মাজত অসম লাইফৰ সাংবাদিক শুভ চেতিয়া আৰু আমাৰ মাজত উপস্থিত আছিল সম্ভাষণ জনোৱা হয়। যিহেতু আজি অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসমূহৰ লগতে ডক্টৰ দীপালী বাইদেউৰ বিদায় সম্বৰ্ধনা আছিলে, সেই হেতুকে সকলোকে এখন ফুলা মঞ্চে বাইদেউ সম্বৰ্ধনা পত্ৰখনৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। অসমীয়া বিভাগৰ শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত ডক্টৰ কুশল দত্ত ছাৰ
ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে কোৱা কেইষাৰমান কথা। তেওঁলোকে দূৰ দূৰণিৰ পৰা আহি মোৰ কাৰণে আজি এই অনুষ্ঠানটো আৰম্ভ কৰিলে। তেওঁলোকৰ প্ৰতি মোৰ আজিয়ে নহয় আগৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আৰু মৰম স্নেহান্বিত শ্ৰদ্ধা মৰম শ্ৰদ্ধা বুলি ক'ব লাগিছিলে কৈছো শ্ৰদ্ধাও আছে তেওঁলোকৰ প্ৰতি আৰু সদায় থাকিব। তেওঁলোকৰ কিবা এটা ভাল দেখিলে সঁচা কৰি আমি ইমানেই আনন্দ পাওঁ তাক মই আজি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। আগৰ সম্বন্ধটো ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ বেছি আছিলে। কাৰোবাক মাতি থৈ গ'লে যায়, কেইবাজনো যায়, লগে ভাগে বহি পেলাই একাপ চাহ খাওঁ, কথা বতৰা পাতোঁ। কিন্তু আজিকালি ছাত্ৰ ছাত্ৰী কিন্তু সেই ভাৱটো মাতি থৈ গ'লেও যাবলৈ বৰ ইচ্ছা প্ৰকাশ নকৰে। এতিয়াও মই নকৰাকৈ নাথাকোঁ, কিন্তু আগৰখিনিৰ লগত আমাৰ আত্মীয়তাটো অতি বেছি আছিলে। হাবুং হুঁচৰি দলৰ নামতি মৌচুমী গগৈ
মজিয়া আঞ্চলিক হৰিনাম দলৰ পীতাম্বৰ গীত অনুষ্ঠানৰ শেষত মহাবিদ্যালয়খন পুনৰ আকৌ এবাৰ ঘূৰি চালোঁ এফালৰ পৰা বহু দিনৰ মূৰত মহাবিদ্যালয়খনলৈ আহি অনুভৱটো বেলেগ লাগিছে বুজাব নোৱাৰা এটা অনুভৱ ভালো লাগিছে বেয়াও লাগিছে দীপালী বাইদেউৰ তাতে বিদায় সম্বৰ্ধনা অনুষ্ঠান তাতে বেয়াও লাগিছে আৰু ছাৰ বাইদেউসকলক বহু দিনৰ মূৰত লগ পাই ভালো লাগিল এইফালে কাৰ পাৰ্কিং আগতে পৰীক্ষা আমি এইটো হলতে দিছিলোঁ কিনাৰৰ ছাইডটোত আৰু এই আগলৈ গৈ গৈ লাহে লাহে এইটো আগতে পৰীক্ষা দিছিলোঁ আমি এইটো হৈছে ইনডোৰ ষ্টেডিয়াম ইয়াতে কলেজৰ এণ্টাৰ কলেজৰ এনুৱেল স্পৰ্ট ইয়াতে হয় আৰু এইফালে আহি আহি এয়া ষ্টেডিয়ামটো এইফালে হ'ল এয়া হৈছে লাইব্ৰেৰী আমাৰ এইটো লাইব্ৰেৰী হয় ওপৰত কনফাৰেন্স হল আছে আমাৰ এইফালে অফিচ ষ্টাফ আছে এয়া গ্ৰাউণ্ড অফিচ ষ্টাফ অৱশেষত কলেজৰ কেণ্টিনত ভাত পানী খাই আমি ওলাই আহিলোঁ পল্লৱে নাৰ্চাৰীত সোমালে ফুলৰ পুলি ল'বলৈ বুলি সৰ্বশেষত তাক চাৰিআলিত থৈ আহি মই ঘৰলৈ বুলি ৰাওনা হ'লোঁ